আপুনি আপুনি সবে দেখিছে কালি এক বহুত দুখদ ঘটনা হৈছে এনেকে ঘটনা হলে কাৰো লাভ না হয় ইফালৰ পৰা যেটো মব আছিলে মবৰ ভিতৰ পৰা একজনৰ ক্ষতি হৈছে একজন আপুনি জানে ডিফাৰেন্টলি এবল্ড পারসন দিব্যাং জন নিজৰ ঘৰত ভিতৰত আছিলে যেটো তেওঁবিলাকে সিলিন্ডাৰ লগাই জুই লগালে তেখেতে ঢুকালে সো কাৰোটো লাভ হোৱা নাই গোটে বাজাৰ গোটে সাইড এনেকে যেটো পৰিস্থিতি হৈছে ইট ইজ নট নৰ্মাল কালি তেওঁবিলাকক আপুনি দেখিছে বুঝোৱা হৈছে ম্যাজিস্ট্রেট সাহেব এজ পার কানুন মাইক লয় বুঝাইছে আনলফুল অ্যাসেম্বলি ডিক্লেয়ার কৰিছে এজ পার ল সব বুঝোৱা হৈছে কিন্তু মিসগাইডেড ইউথ আছে না কোনবা ইউজ কৰি আছে না কি আছে this kind of violence এনেকুৱা পৰিস্থিতিত এনেকে উৎপাত কৰি লাষ্টৰ তো সমাজৰে ক্ষতি হল আপুনি দেখিছে যে সিএম সৰৰ ইমান মৰমৰ মানে কি sympathetic and empathetic tweet আহিছে that he has expressed condolences to মোৰ আপোনাৰ মাধ্যমৰ পৰা যেনেকে কালিয়ে কৈছিলো আকৌ ক'বলৈ বিচাৰিছো যে সমাজ গোটে সমাজ जी जने आसे we are all together we are all Indians we are all part of the same society আমাক সবক মিলি প্লাই যদি লৰা বিলাক মিসগাইডেড হৈছে তেওঁবিলাকক বুঝাবো লাগে যে এনেকে পৰিস্থিতি ক্ৰিয়েট কৰিলে এনেকে ভায়োলেন্স ক্ৰিয়েট কৰিলে কাকো লাভ না হয় আৰু ইটো হোৱা নাই যে নদীৰ হিপাৰে তো বাহিৰৰ পৰা কেটামান লৰা আহি উৎপাত কৰিবলৈ চেষ্টা কৰিছিলে So what is the use? Kunu labh na hobo. Etya paristhiti is totally under control. Apni dekhi se even the army column has marched through the area. Moe gute area to puri ahilu. Sab thait police picket ase. Kintu bringing control by using force to labh nai. So more ito a request ase. Raije nije aag badhi situation to normal korok. Aru गवर्नमेंट आलोचनार कारणे मीटिंगर कारणे ऑलरेडी डेट दिसे जार जी पक्ष आसे जार जी कथा आसे তেওঁবিলাক তো মিটিংত ৰাখিব সো প্লিজ सबक আকো মোৰ প্ৰাৰ্থনা আছে মিটিংৰ ফলক চাওক আলোচনা কৰিলেহে লাইফ আগ বাঢ়ে এনেকে ভায়োলেন্স কৰিলে বা এনেকে what would I say এইবিলাক সিচুৱেচন ক্ৰিয়েট কৰিলে কোনো লাভ নহয় ইমানে মোৰতে we will arrest manu identify hoye ase let the situation first stabilize ji bilakor ase ketaman naturally yat nahi polaise but let law takes its own course apuni jane akhom police or record apuni jane so lawful action jot darkar ase loa hobo to kuno kotha nai but again more प्रार्थना ase सबे मिली प्लाय सबे लगत होय प्लाय लेट अस ब्रिंग द सिचुएशन टू नॉर्मल और अपनार माध्यम सबोर पर स्ट्रांग माध्यम अपनार माध्यমৰ পৰা सबक জনাব লাগে আমাক সিচুয়েশন টু নরমালাইজ কৰিব লাগে and we have to live as one family